এই পোয়েট্রিটো মেইনলি আমি একটা থিম রাখা হয়েছে লাভ এন্ড পিস বুলি পেলাই পিস এন্ড লাভ। তো ইয়াত বিটিআর রিজনত বহুত দিনৰ পিছত এতিয়া শান্তি ঘূৰি আহিছে আৰু আমাৰ ইয়াত বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ মাজত আছে। বড়োসকলৰ যিটো ভাষা সংস্কৃতি এইটো জীয়াই ৰখাৰ কাৰণে প্ৰায় 40টা বছৰ বিভিন্ন সংগ্ৰাম হৈ গ'ল। এই সংগ্ৰামত বহুতখিনি শ্বহীদ হৈ গ'ল। এই সংগ্ৰামটো আগুৱাই নিয়া বহুতখিনি আমাৰ নেতাসকল আমাৰ মাজত এতিয়া নাই, কিন্তু বড়ো লিটাৰেচাৰৰ যিটো জাৰ্নি এইটো প্ৰায় 100 বছৰ হ'ল। এই 100 বছৰ পাৰ হোৱা লিটাৰেচাৰৰ যিটো বড়োসকলৰ জাৰ্নি এইটো কমেমৰেট কৰি পেলাই এইটো অধিক গুৰুত্ব আৰোপ কৰি পেলাই এইবেলি বড়ো সাহিত্য সভাৰ যিটো ফাউণ্ডেশ্যন ডে 16 নৱেম্বৰ 16 নৱেম্বৰ অহা এই নৱেম্বৰৰ 14, 15, 16 তিনিদিনীয়া কাৰ্যসূচীৰে এই লিটাৰেৰী ফেষ্টিভেল ইয়াত লোৱা হৈছে। আৰু ইয়াৰ কাৰণে এই কালচাৰেল কমপ্লেক্সত যিখিনি অভ্যৰ্থনা কমিটিয়ে আমাৰ বিভিন্ন ৰাজ্যৰ পৰা যি লিখকসকল আহিব, কবিসকল আহিব, তেখেতসকলক আদৰিবলৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু ইয়াৰ লগতে বিদেশৰ পৰাও কিছুমান কবিসকল অনলাইন থাকিব, তেখেতসকলৰ নিজৰ ফিলিংবিলাক শ্বেয়াৰ কৰিব। আমি বিচাৰিছোঁ বড়োলেণ্ডটো অহা দিনত আমাৰ শান্তি আৰু প্ৰগতিৰ এটা এৰিয়া হওক, শান্তি আৰু প্ৰগতিৰ এটা অঞ্চল হওক। ইয়াত বড়ো ভাষা সংস্কৃতিৰ লগতে বিভিন্ন ভাষা সংস্কৃতি ইয়াত যাতে সুৰক্ষিত হয়, সকলো শান্তি সম্প্ৰীতিৰে থাকিব পাৰে, সকলো ভালকৈ আগবাঢ়ি যাব পাৰে, ইয়াৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে ইয়াত আমাৰ বড়োসকলৰ এজন বুদ্ধিজীৱী, প্ৰাক্তন শিক্ষাবিদ আৰু কবি আমাৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া আৰু প্ৰফেচাৰ ডক্টৰ অনিল বড়ো ডাঙৰীয়া, তেখেতসকলৰ নেতৃত্বত ইয়াত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, বিটিআৰ গভৰ্ণমেণ্ট, CIT বড়োলেণ্ড ইউনিভাৰ্চিটি, NIB যিটো আছে আমাৰ UN ট্ৰাষ্ট, সকলো মিলি পেলাই এইটো অৰ্গেনাইজ কৰিছে। গতিকে মই বড়োলেণ্ডৰ লগতে বিটিআৰৰ লগতে অসমৰ সকলো ৰাইজক আহ্বান কৰিছোঁ আৰু বিশেষভাৱে আমাৰ লিটাৰেচাৰৰ লগত জড়িত যিসকল আছে, সাহিত্যৰ লগত জড়িত ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। এই 3 দিনত আপোনালোকে ইয়াতে আহি ডাঙৰ এটা এক্সপিৰিয়েঞ্চ ইয়াত ল'বলৈ পাৰিব আৰু গোটেই ভাৰতখন ইয়াত আপোনালোকে দেখিবলৈ পাব, কাৰণ ভাৰতৰ বিভিন্ন ভাষা ভাষী কবিসকল ইয়াত আহি পেলাই কবিতা আবৃত্তি কৰিব, তেখেতসকলৰ ফিলিংবিলাক শ্বেয়াৰ কৰিব। গতিকে নতুন এটা পৰিৱেশ পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ কাৰণে আমি সকলোকে আদৰণি জনাইছোঁ। সকলো যাতে ইয়াত উপস্থিত হয় আৰু বিশেষভাৱে ইয়াত যিটো আমাৰ ক্লজিং চেৰেমনি হ'ব সিদিনা নেশ্যনেল প্ৰেছ ডেও হয়। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত আহি তেখেতে আমাৰ এই ফাংচনত উপস্থিত হ'ব। বড়ো সাহিত্য সভাৰ ফাউণ্ডেশ্যন ডে, নেশ্যনেল প্ৰেছ ডে আৰু ইয়াৰ লগতে আমাৰ লিটাৰেৰী ফেষ্টিভেলৰ যিটো ক্লজিং চেৰেমনিত ইয়াত অংশগ্ৰহণ কৰিব। গতিকে মই আমাৰ বড়োলেণ্ডৰ সকলো কবি, লিখক সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলো ৰাইজক আমন্ত্ৰণ জনাইছোঁ, ছাত্ৰ ছাত্ৰীক আমন্ত্ৰণ জনাইছোঁ আৰু সেই 3দিনীয়া কাৰ্যসূচীটো সফল কৰাত যাতে সকলো সহায় কৰে। আৰু বিশেষভাৱে আমাৰ কোকৰাঝাৰৰ আৰু অসমৰ আমাৰ জাৰ্নেলিষ্টসকল, প্ৰেছ সকলোকে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ লগত কোঅপাৰেট কৰে আৰু ইয়াৰ পিছতে কোকৰাঝাৰত আৰু বিটিআৰত নতুন এটা পৰিৱেশ গঢ়ি উঠিব বুলি আমি চবে আশা কৰিছোঁ।